নমস্কাৰ ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন ইলেক্ট্ৰিক বোৰ্ড মই কিদৰে কানেকশ্যন কৰাই সেইটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্লাগ আৰু ছুইচখিনি অলৰেডি ফিটিং কৰি ৰেডি কৰি থৈ দিছোঁ। জাষ্ট কানেকশ্যনখিনি কেনেকৈ কৰে মই সেইটো দেখাই তাত টেষ্টিংটো কৰাই দিম। এডাল আমি তলত লগাই দিম, যিটো জাম্পাৰ আমাৰ মেইন লাইন যিটো পজিটিভ আহিব সেইটো কানেকশ্যন আমি তলৰ ছুইচত পজিটিভ লাইনটো মই তাৰদাৰৰ যিখিনি প্লাষ্টিক আছিলে ইনচুলিন এইখিনি ওলাই লওঁ। তাৰকেইডাল যিহেতু ভিতৰত যিখিনি কপাৰ আছে কপাৰৰ ৱেৰ সেইখিনি আমাৰ খিচৰিত হৈ আছে, সেইকাৰণে মই তাক অলপ ভাল কৰি হেৰি কৰি লৈছোঁ, মেৰিয়াই লৈছোঁ, যাতে মোৰ ভিতৰৰ ছুইচ কেইটাৰ তলৰ যিটো হেৰি আছে তাত মই লগোৱাৰ কাৰণে যিটো সুবিধা হয়। এই ছুইচৰ তলৰ যিকেইটা নাট আছে আৰু কেইটা খুব সাৱধানে আৰু ভালদৰে টাইট দিব, নহ'লে ছুইচ বৰ্ডখন আমাৰ স্পাৰ্ক কৰাৰ বেছি চান্স থাকে। আৰু লুজ কানেকশ্যন হ'লে যাতে লুজ কানেকশ্যন নহয় সেইটোৰ ওপৰত অলপ ধ্যান দিব। এইটো আমাৰ হৈ গ'ল। এইটো আমাৰ জাষ্ট মই টেষ্টিঙৰ কাৰণে হোল্ডাৰ এটা লগাই দিম। এইফালে এইটো হোল্ডাৰ, আমাৰ এই হোল্ডাৰটোৰ দুডাল ৱেৰ আনিছোঁ, দুডাল ৱেৰ এডাল আমাৰ নেগেটিভ আৰু এডাল পজিটিভত লগাম। এইটো আমাৰ পজিটিভ কানেকশ্যন। যিডাল ৰঙা তাঁৰ আছে, ৰঙা তাঁৰ বুলি এইটো তাঁৰৰ লগত কোনো কালাৰৰ কথা নাই, আমাৰ সুবিধাৰ কাৰণে আচলতে আমি কালাৰবিলাক লৈ লওঁ। এইটো আমাৰ যিটো নিউট্ৰেল আহে নিউট্ৰেলটো কানেকশ্যন কৰি দিলোঁ। আৰু মই আৰু এটা এক্সট্ৰা কৰি হোল্ডাৰ এটা আপোনাৰ ফিটিং কৰি দিম, দেখাই আছোঁ। মোৰ হোল্ডাৰটো ফিটিং হৈ গ'ল। হোল্ডাৰটোৰ আমাৰ যিডাল ব্লেক ৱেৰ আছে কলা তাঁৰডাল সেইডাল মই নিউট্ৰেল লগাইছোঁ, এইডাল নিউট্ৰেল আৰু আমাৰ এইডাল ফেচ। মই এই চকেটটো তাত এন বুলি লিখা আছে, এইটো ধ্যান দিব। ইয়াত এন বুলি লিখা আছে চকেটত, মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো এন বুলি, এইটো নিউট্ৰেল হয়। আৰু এইফালে আছে এইটো এল বুলি, এইফালতো লাইন, এইটোত লাইন মেইন ছাপ্লাই লাইনটো ছুইচৰ পৰা কানেকশ্যনটো তাত আহে। কিছুমান যে তেনেকুৱা ধৰণৰ আপোনাৰ ঘৰত প্ৰব্লেম আহে যে ছুইচ অফ কৰাৰ পিছতো চকেটটো লাইনটো টেষ্টাৰ দি চেক কৰাৰ পিছতো লাইটটো জ্বলি থাকে, লাইনটো পাই থাকে। আমাৰ যিটো ফেচ আৰু নিউট্ৰেলটো উল্টা হোৱাৰ ফলত আমাৰ তেনেকুৱা ধৰণৰ প্ৰব্লেমটো আহে। এইটো চাই পেলাই কৰিব লাগে। সেইকাৰণে এইটো আমাৰ লাইনৰ কানেকশ্যন, এইটো হোল্ডাৰ, এইটো আমাৰ হোল্ডাৰৰ কানেকশ্যন। এইটো আমাৰ হৈ গ'ল সৰু চিম্পুল ৱেৰিং এটা। এইটো আমাৰ মেইন লাইনৰ, এইডাল তাঁৰ, এইটো আমাৰ হোল্ডাৰ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই এতিয়া টেষ্টিং কৰি দেখাম। এইটো আমাৰ মেইন লাইন, এইটো মেইন লাইনটো মই প্লাগত লগাই দিছোঁ জাষ্ট টেষ্টিঙৰ কাৰণে। মোৰ এইফালে বৰ্ডত লাইনটো ছাপ্লাই হৈ গৈছে, মই এইটো চেক কৰি দেখাই আছোঁ। এই চাওক লাইটটো জ্বলি উঠিছে, এই চাওক এইটো ছুইচ।
এইটো প্লাগত মই চেক কৰাই দিছোঁ এইটো হোল্ডাৰ এই চাওক হৈ গৈছে মই প্লাগটো চেক কৰাই দিছোঁ এইটো চাৰ্জাৰটো এই চাওক গ্ল' কৰিছে চাৰ্জাৰৰ ইণ্ডিকেটৰটো এই চাওক গ্ল' কৰিছে ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ